guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি হ'ল উৰুকা। আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি যাব ওলাইছোঁ গাঁৱত। ইফালে ভাইটি, দেউতা, মা চব ওলাই ৰেডি আৰু এইফালে চাওক গুৱাহাটীৰ বিহুৰ প্ৰস্তুতি। এইবিলাক বিক্ৰীৰ বাবে মেজি বনাই থৈছে বিক্ৰীৰ বাবে। বহুত বনাইছে। গাঁৱৰ নিচিনা মজা নাই, তো গাঁৱত যোৱাই ভাল। চাই থাকক ভিডিঅ'টো। হে গাইজ, আমি আহি পালোঁ গাঁৱৰ ঘৰ আৰু পূৰা উৰুকাৰ আয়োজন চলি আছে ইয়াতো। ভালকৈ আপোনালোকক দেখাম সকলোখিনি। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় লাইক কৰিব। আৰু আমাৰ এয়া চাওক মেজি বনাইছে ভণ্টিহঁতে, কালি জ্বলাব লাগিব। চাই থাকিব ভিডিঅ'টো। দিদি নতুন বছৰৰ শুভেচ্ছা, ভোগালী বিহু বহুত বহুত ধন্যবাদ। শুভেচ্ছা দিদি মাস্কৰা বিহুৰ গোটেই অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল ভোগালী বিহুৰ। ইয়াত আজি আমি এই চুঙা পিঠা শাল পুতি আছো। আমি চুঙা পিঠা বনাম আৰু গোটেইবিলাকে খাম একেলগে ভগাই পিঠাই। খন্তেক পিছতে দৈ চিৰা খাটি মহৰ দৈ বনাইছো। ভোগ আৰম্ভ হ'ব। লগতে আমি চুঙা পিঠা হোৱা মাত্ৰকে মাংসৰ লগত খাম আৰু নিমন্ত্ৰণ জনালো। বিহু খাবলৈ ভোগালী বিহুৰ উৎসৱ। ইয়াতে অইন বস্তু একো নাই, অমিতাৰ তলত বনাই আছো বৰ্তমান, এনেকে লাগি আছো আৰু আছে নহয় মোৰ এইটো মোৰ হাই বুলি কওঁ টোপনি ৰচি তই
এইটো এই গাইছ আমাৰ এতিয়া ভেলাঘৰ জ্বলাব হ'ব আৰু জ্বলাব এতিয়া ইয়াত টিকলি ৰেডি ভেলাপুজিৰ মালিক এইটো এটা যা তুমি আগত যা দাঁত 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 কালি আমাৰ উৰুকা খাই ভিডিঅ' কমপ্লিট কৰাই নহ'ল গাইজ আমাৰ পুৰা মেজি জ্বলিহে কালি মোৰ উৰুকাৰ দিনা ভিডিঅ' শেষ কৰা নহ'ল আজি শেষ কৰি দিওঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনে আমাৰ আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বাই বাই